নলবাৰীক আগুৱাই লৈ যোৱাৰ দায়িত্ব আমাৰ সকলোৰে। আজি আমি সিদ্ধান্ত লৈছো যে নলবাৰীৰ যি ডিসি কোৰ্ট আছিলে পুৰণা জাগাত এতিয়া আমি ডিসি কোৰ্ট নাৰাখো। 22 বিঘা মাটি আমি ন্যাশনাল হাইৱেত আবলটন কৰিছো, 50 কোটি টকা আমি আবলটন কৰিছো। নতুন ডিসি কোৰ্ট এটা আমি নিৰ্মাণ কৰিম। জানুৱাৰী মাহত মই আহিম, তেতিয়া আমি ডিসি কোৰ্ট নিৰ্মাণৰ কাম হাতত ল'ম। নলবাৰীত এখন জিলা ষ্টেডিয়াম নাই, সকলো জাগাতে জিলাত ষ্টেডিয়াম আছে। এতিয়া নলবাৰীত আমি ফ্লাড লাইট লগাই সৰ্বাংগ সুন্দৰ আধুনিক আমি এখন জিলা ক্ৰীড়া ষ্টেডিয়াম আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছো। নলবাৰী চহৰৰ এটা ডাঙৰ সমস্যা আছিল কৃত্ৰিম বানপানী। সেই কৃত্ৰিম বানপানীৰ সৈতে যুঁজিবলৈ নলবাৰীক নতুন নলা নৰ্দমাৰে সংযোগ কৰিবলৈ আমি প্ৰায় 120 কোটি টকাৰ এখন অভিলাষী আঁচনিৰ কাম হাতত লৈছো। আৰু সেই আঁচনি ৰূপায়ণৰ জৰিয়তে আমি নলবাৰী চহৰৰ সমগ্ৰ আমাৰ যি সমস্যা আছিলে, বিশেষকৈ আমাৰ কৃত্ৰিম বানপানীৰ সমস্যা আছিলে, তাক আমি নিৰাময়ৰ কাৰণে এটা আমি সিদ্ধান্ত লৈছো। নলবাৰীত আমি আৰু এটা ডাঙৰ কাম কৰিব খুজিছো। মথাউৰিৰ ওপৰত যদি আমি পকা ৰাস্তা বনাই দিওঁ, তেতিয়া নলবাৰী ৰাইজৰ বাবে এটা বিকল্প পথ তামোলপুৰলৈ যোৱা আৰম্ভ হ'ব। এই কামো আমি অহা জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম আৰু এই কামত আমি 150 কোটি টকা আমি খৰচ কৰিম, যাতে সুন্দৰভাৱে এটা বিকল্প পথ এটা নিৰ্মাণৰ কাম সম্ভৱ হৈ উঠে। কাষতে আমি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো, যাতে নলবাৰী চহৰৰ গৌৰৱ, নলবাৰী জিলাৰ গৌৰৱ বহুগুণে বৃদ্ধি হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, অহা বছৰৰ শেষৰ ফালে আমি নলবাৰী মেডিকেল কলেজো ৰাইজৰ বাবে আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম, যাতে নলবাৰীৰ ৰাইজে চিকিৎসা সেৱাৰ বাবে বৰপেটা বা গুৱাহাটীলৈ যাব নালাগে, নলবাৰীতে আমি চিকিৎসা লোৱাৰ বাবে আমি সুবিধা কৰিব পাৰিম।